हेलो फ्रेंड्स আজি আপোনালোকক এই ভিডিঅ'টিত মই স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টোত আপোনালোকক আজি মই যিসকলে সমৰ্থ যেটো পৰ্টেল সেই সমৰ্থ পৰ্টেলত যেতিয়া আপোনালোকে যিবিলাক আপোনালোকৰ ডকুমেন্টছ সেই ডকুমেন্টছ বিলাক যেতিয়া এপ্লাই কৰিছে বা যিবিলাক সাধাৰণতে ফিজ ৱেভাৰৰ কাৰণে যিসকলে এপ্লাই কৰিবলৈ চেষ্টা কৰিছে কিছু ক্ষেত্ৰত তেওঁলোকৰ যেতিয়া এপ্লাই কৰিছে কিছু প্ৰশ্ন তেওঁলোকৰ উদয় হৈছে সাধাৰণতে সেই প্ৰশ্নবিলাকৰ উত্তৰ দিবৰ বাবে এই ভিডিঅ'টো মই বনাইছোঁ প্ৰথমতে আপোনালোকে বহুতে সুধিছে যে কিছুসকলৰ ইনকাম সাৰ্টিফিকেট ডাবল কে আপলোড হ'ল কিছুসকলে কৈছে তেওঁলোকৰ কিবা ডিটেইলছ ভুল হ'ল কিছুসকলে কৈছে সাধাৰণতে পৰ্টেলটো খোলা নাই কিছুসকলৰ অসুবিধাটো হৈছে যে তেওঁলোকৰ যিখন ইনকাম সাৰ্টিফিকেট সেইখন আগৰ আছে অৰ্থাৎ তাৰ ভ্যালিডিটি পাৰ হ'ল ৰিসিপ্টটো একচেপ্ট কৰা নাই আৰু লগতে কিছুসকলে হৈছে যে ইয়াৰ যেটো লাষ্ট ডেট সেই লাষ্ট ডেটটো কেতিয়া সো সকলোকে প্ৰথমতে আপোনালোকক এই ভিডিঅ'টিত মই আপোনালোকক জনাব বিচাৰিছোঁ যিসকলে আসাম সমৰ্থত যিসকলে আসলতে এপ্লাই কৰিছে যেটো লগইন আৰু পাছৱৰ্ড দি কিনে যিসকলে লগইন কৰিছে বা যিসকলে সাধাৰণতে নিজৰ যি ইনকাম সাৰ্টিফিকেট বা ফিজ ৱেভাৰ পাবৰ কাৰণে যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে জনাও যে এতিয়ালৈকে কাৰেকচনৰ কোনো উইন্ডো ইয়াত ওপেন হোৱা নাই আপোনালোকে এটা ট্ৰাই কৰিব পাৰে যে আপোনালোকৰ আগৰ যেটো ৰোল নম্বৰ আছে যেহেতু কাৰেকচনৰ উইন্ডো এতিয়ালৈকে দিয়া নাই গতিকে আপোনালোকে যেটো এনৰোলমেন্ট নম্বৰ হেতু দি লগত যদি পাছৱৰ্ডটো আপোনালোকৰ যেটো আছে হেতু দি কিনে খুলি চাব পাৰে এবাৰ যদি খুল খাই যায় বা যদি আপোনালোকে তাত এডিট কৰিব পাৰে তেতিয়া হলে আপোনালোকে তেনেকৈ কৰি ল'ব আৰু যদি আপোনালোকে নোৱাৰে তেতিয়া হলে তাৰ কাৰণে কোনো ধৰণৰ কাৰেকচন এতিয়ালৈকে ওপেন হোৱা নাই হেতু আপোনালোকক মই জনালো দ্বিতীয় আছিল আপোনালোকৰ যিসকলে ইনকাম সাৰ্টিফিকেটৰ ওপৰত আপোনালোকে সুধিছিল যে আপোনালোকৰ ইনকাম সাৰ্টিফিকেটৰ যেটো ভ্যালিডিটি হেতু শেষ হ'ল আৰু তাক আপোনালোকে কেনেকৈ আপলোড কৰিব সো আপোনালোকৰ যদি ইনকাম সাৰ্টিফিকেট ভ্যালিডিটি শেষ হৈছে তেতিয়া হলে আপোনালোকে হেতুটো আপলোড কৰাটো কোনো প্ৰশ্ন সাধাৰণতে নাহে আৰু আপোনালোকৰ এই ক্ষেত্ৰত কিছু অসুবিধা হয়তো পিছত আহি যাব পাৰে যিসকলে আগৰ যিবিলাক বা যাৰ ভ্যালিডিটি ইতিমধ্যে শেষ হৈছে তা হেবিলাক যদি আপলোড কৰিছে তেতিয়া হলে আপোনালোকৰ দিগদাৰ হ'ব সো তাৰ কাৰণে আপোনালোকৰ আগতে উলিয়াই ল'ব লাগিছিল নতুনকৈ এতিয়া উলিয়াবলৈ হলো আপোনালোকক সময় লাগিব বা যেটো 14 তাৰিখে নটিফিকেশনটো আহিছিল আৰু তাৰ পিছত আপোনালোকক যেটো আপলোডৰ এই সমস্যাখিনি আপোনালোকে পাইছিল সো হয়তো যেটো আসাম গভৰ্ণমেন্টৰ যেটো সমৰ্থ পৰ্টেল হেতু সাধাৰণতে আপোনালোকৰ কাৰণে হয়তো ওপেন কৰি দিব পাৰে ভৱিষ্যতে সো তাৰ কাৰণে আপোনালোকে ওয়েট কৰিব লাগিব যদিহে আপোনালোকে আপলোড কৰা নাই বা আপোনালোকৰ ডকুমেন্টছ নাই তেনে ক্ষেত্ৰত হেতু মই গম নাপাইছো কিন্তু যদি তেওঁলোকে খুলি দিয়ে তেতিয়া হলে মই আপোনালোকক ইনফৰ্ম কৰিব পাৰিম নেক্সট আপোনালোকে কিছুসকলে কৈছিল যে যেতিয়া তেওঁলোকে পৰ্টেলটো খুলিছে একো ডিটেইলছ অহা নাই তেনেকুৱা ধৰণৰ কথা কৈছিল হয়তো আপোনালোকে এটা কাম কৰিব পাৰিব এবাৰ আপোনালোকে আকৌ লগ আউট কৰি আকৌ আপোনালোকে লগইন কৰি চাব হয়তো আপোনালোকৰ হে যেটো অসুবিধা আপোনালোকে পাইছে হেতু সলভ হৈ যাব পাৰে সো হেতু এটা আপোনালোকে কৰিব পাৰে নেক্সট আপোনালোকে যদি ইনকাম সাৰ্টিফিকেট এপ্লাই কৰা নাই তেতিয়া হলে আপোনালোকে অনলাইন ভাবে কৰি ল'ব পাৰে অনলাইন আপোনালোকে যদি কৰে প্ৰথমতে ৰিসিপ্টটো পাব আৰু ৰিসিপ্টটো ইয়াত আপলোড নহয় হেতু মনত ৰাখিব মোক কোৱা শুনিছো যে ৰিসিপ্টটো সাধাৰণতে আপলোড নহয় সো আপোনালোকে হেতু পাবৰ কাৰণে 15-20 দিন মান সময় লাগে ৰখিব লাগে তেতিয়াহে আপোনালোকে পাব পাৰে ৰিসিপ্টটো আপোনালোকে আপলোড কৰি চাব পাৰে যদি হয় তেতিয়া হলে ভাল কথা যদি নহয় তেতিয়া হলে আৰু তাত আপোনালোকে ৰবই লাগিব সো হেতু এটা আপোনালোকৰ অপচনছ সাধাৰণতে কোনো ধৰণৰ নাই হেকিটা আছে সাধাৰণতে অপচন আপোনালোকে এইখিনি কাম কৰিব পাৰে আৰু বাকি যিসকলৰ পাছৱৰ্ড পাহৰি গৈছে যিসকলৰ পাছৱৰ্ডৰ ক্ষেত্ৰত প্ৰবলেম হৈছে তেওঁলোকে ফৰগট পাছৱৰ্ড কৰি কিনে আপোনালোকে নিউ পাছৱৰ্ড ক্ৰিয়েট কৰি ল'ব পাৰে আৰু হেতু আপোনালোকে কৰিব পাৰে আপোনালোকৰ যদি ইচ্ছা কৰে তেনেকৈ সো তেনেকৈ আপোনালোকে কৰি ল'ব আৰু এইখিনি আপোনালোকৰ যেহেতু বহুতে প্ৰশ্নটো সুধিছিল হেতু কাৰণে আপোনালোকক মই জনালো আৰু কাৰেকচনৰ কাৰণে বহুতে মোক সুধি আছিল সো কাৰেকচনৰ ইয়াত কোনো ধৰণৰ অপচন এতিয়ালৈকে দিয়াই নাই সো কাৰেকচন এটা মাত্ৰ অপচন আছে যে আপোনালোকে এবাৰ লগইন কৰি আকৌ চাব যদি আপোনালোকে নতুনকৈ যদি দিব পাৰে তেতিয়া হলে আকৌ যদি আপডেট কৰিব পাৰে তেতিয়া হলে ভাল কথা আজি যেহেতু লাষ্ট ডেট গতিকে আপোনালোকে হেতু দি আপডেট কৰি চাব যদি আপডেট হৈ যায় তেতিয়া হলে আপোনালোকৰ কাৰণে ভাল আৰু যদি নহয় তেতিয়া হলে আপোনালোকে যদি কাৰেকচনৰ আহে তেতিয়া আপোনালোকক জনাব পাৰিম নহলে এনেকেটো আসলতে জনোৱাটো সম্ভৱ নহয় যেটো আপডেট একো অহা নাই সো আজিলৈ এইখিনি কথা জনালো আশা কৰিলো ভিডিওটো আপোনালোকে ভাল পালে যদি ভাল পালে তেন্তে প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি আজিলৈ মানে ধন্যবাদ